বন্ধ দিনকেইটা ঘৰত থকাৰ পাছত যেতিয়া আকৌ ৰুমলৈ আহিব লগা হয় তেতিয়া একেবাৰে মনটো ভালেই নালাগে, মানে আহিবলৈ মনেই নাযায়। কিন্তু কি কৰিম, আহিবতো লাগিবই, মানে কামটোতো কৰিবই লাগিব আৰু মনটোৱেতো নোখোৱাই, কৰ্মইহে খুৱাব। সেইকাৰণে আজি আহি দিলোঁ আৰু। আহি পায়ে বাহিৰে মানে ৰুমত নোসোমাই চিধাই গ'লোঁ বজাৰলৈ। সৰু সুৰাকৈ বস্তু কেইটামান কিনিব লগা আছিলে। কিন্তু বজাৰলৈ গ'লে এই বিশালত নোসোমালে কিবা ভালেই নালাগে দেখোন, মানে কিবা যেন থাকি আহিলে, কিবা যেন পাহৰিলোঁ তেনেকুৱা লাগে। সেইকাৰণে যেতিয়াই বজাৰলৈ যাওঁ বিশালত পাক এটা মাৰিয়ে আহোঁ। আজিও তাকে সোমালোঁ। আচলতে বিশাললৈ যেতিয়া যাওঁ তাত আগতীয়াকৈ ভাবি নাযাওঁ যে কি বস্তু কিনিম। সোমাই লোৱাৰ পাছতহে যিটো দেখোঁ, যিটো ভাল লাগে সেইটোহে কিনা হয়। আৰু এইফালে দেখিছে নহয়, বোৱাৰী মানুহৰ নিচিনা চিধাই মই দৌৰিছোঁ বাচন বৰ্তনৰ ফালে। মুঠতে যেতিয়াই যাওঁ কিবা নহয় কিবা এটা তাৰ পৰা উঠাই আনিমেই। নাজানো কিয়, বাকীবোৰ বস্তুতকৈ মোৰ মানে সেইটো বস্তু বেছি ভাল লাগে। আৰু এইফালে চাই আছোঁ কি কিনিব পাৰোঁ। একো প্ৰয়োজন নাথাকিলেও এইবোৰ বস্তু যে দেখিয়ে কিবা এটা ভাল লাগে আৰু কিনো লাগে। মোৰনো কি কাম আছে বাৰু এইবোৰ বস্তু, মই ৰুমত আনিনো কি কৰিম। ঘৰ সংসাৰ চলালে বেলেগ কথা, হ'লেও আৰু ভাল লাগে। বজাৰৰ পৰা বস্তুকেইটা কিনি, বস্তু আচলতে সৰহকৈ নাই, সৰু সুৰা কেইটামান বস্তু কিনিব লগা আছিলে, সেইকেইটাই কিনি ল'লোঁ। আৰু এতিয়া গৈ আছোঁ ৰুমলৈ। ভাগৰো লাগিছে, ঘৰৰ পৰা আহোঁতে কমখন ভাগৰ লাগে নাই। আৰু এতিয়া হোটেলত সোমাই চাহ অকণ খাই লৈছোঁ। জানেই নহয় কানিয়া মানুহৰ কথা, চাহ নহ'লে নহয়, দিনটোত একাপ নহয় একাপ লাগিবই। আহি থাকোঁতে ঘপককৈ মনত পৰিল মোৰ গেলামালৰ বস্তু কেইটামান কিনিব লগা আছিলে। মানে এতিয়া ৰুমলৈ আহিতো ভাত পানী ৰান্ধিবলৈ হ'লে লাগিবই এইকেইটা বস্তু। দাইল, আলু, পিঁয়াজ, মিঠাতেল সেইবোৰৰ কথা কৈছোঁ। যোৱাৰ টাইমত চব উদং কৰি থৈ গ'লোঁ আৰু বেয়া হৈ যাব বুলি ঘৰলৈ যিকেইটা আছিলে মানে আলু, পিঁয়াজ সেইখিনি চব লৈ গ'লোঁ। আবেলিৰ সময় যে, সেইকাৰণে চৰাইবোৰ আকাশত কেনেকৈ উৰি আছে দেখিছে নহয়, ভাল লাগে এইটো পৰিৱেশ। ঘৰত থকা দিনকেইটা মাছে মাংস খাই থকা, এতিয়া ৰুমলৈ আহি দেখিছে নহয় এইফালে নিৰামিষ। তাতে লগত লৈ লৈছোঁ এইটো ভোট জলকীয়া। জ্বলাটো ইমান সহ্য কৰিব নোৱাৰোঁ, খাবও নোৱাৰোঁ, কিন্তু গোন্ধটোৰ কাৰণে খোৱা হয়। ইমান ভাল লাগে ভোট জলকীয়াৰ গোন্ধটো। জ্বলা নালাগা, কিন্তু গোন্ধটো হ'লেও হৈ যাব মানে। কিনি আনিছিলোঁ আজি আহোঁতে, 10 টকাত দুটা। বহুত দিন যাব। বাহিৰত শুনিছে নহয়, ফুটাই আছে গোটেইবোৰ।